আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেনেকৈ উল্টা খলা কৰিব লাগে, কেনেকৈ সিধা খলা কৰিব লাগে দেখাম। ভিডিঅ'টো শেষলৈকে চাব, গোটেই কথাখিনি মই ভালদৰে ভিডিঅ'টোত বুজাই দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক খলাত কেনেকৈ উল ভৰাব লাগে বা কেনেকৈ খলাত ঘৰবিলাক তুলি ল'ব লাগে সেইটো দেখাইছিলোঁ। এতিয়া সেইটো কাৰণে মই এইটো নেদেখাওঁ। এতিয়া মই আপোনালোকক কেনেকৈ উল্টা খলা কৰিব লাগে সেইটো দেখাব লৈছোঁ। এইটো কৰিবৰ কাৰণে মই কেইটামান ঘৰ তুলি লৈছোঁ। ঘৰখিনি তুলি লোৱাৰ পিছত মই এতিয়া উল্টা খলাটো কৰি যাম। মই সদায় প্ৰথমৰ ঘৰটো এনেই লৈ যাওঁ। তাৰমানে এই ঘৰটোত ইয়াত গোটেই ঘৰখিনি আছে আৰু বাওঁ হাতত এডাল খলা লৈছোঁ আৰু সোঁ হাতত মই ল'ম খালী খলাডাল ল'ম। মই খালী খলাডালে প্ৰথমৰ ঘৰটো এনেই এনেকৈ ভৰাই পেলাই লৈ যাম। তাৰপিছত মই ছেকেণ্ড ঘৰটো কৰিম। ছেকেণ্ড ঘৰটোৰ খলাডাল কেনেকৈ ভৰাইছোঁ চাওক। এইডাল এই খলাডাল এই যিটো ঘৰ আছে এইটো ঘৰ বুলি কওঁ আমি। এই ঘৰটো আছে, ঘৰটোৰ ফুটাটোত এনেকৈ ভৰাই দিওঁ। ঘৰটোত দুফালেদি ভৰাব পাৰি, তলফালেদিও ভৰাব পাৰি এনেকৈ। সেইটো নহয়, আপোনালোকক দেখাই দিছোঁ। এই ওপৰ ফালেদি এনেকৈ ভৰাই দিব লাগে। খলাডাল এইফালৰ পৰা এনেকৈ ভৰাই দিব লাগে। ভৰাই পেলাই কি কৰিব লাগে, যিডাল এই ঊলডাল আছে এই ছিংগুল ঊলডাল, এইটো আমি ঘৰটো দিবৰ কাৰণে আছিল যে এইডাল আছে, এইডাল পিছত চিলাওঁতে দৰকাৰ হয়। এই ঊলডাল এইটোত এটা পাক এটা দিব লাগে। পাকটো দি এই খলাডাল এনেকৈ পিছলাই দিব লাগে। পিছলাই পেলাই এইটো এনেকৈ খুলি দিব লাগে। খুলি দিব লাগে আৰু এই ঘৰটো ইয়াৰ পৰা এনেকৈ ছেকেণ্ড খলাডালৰ পৰা খুলি পেলাই লৈ যাব লাগে। এইটো লাহেকৈ কৰি দেখাইছোঁ চব। এইটো ইয়াত এনেকৈ ভৰাব লাগিব। এইটোত এটা এই ঊলডালে এটা পাক এটা দিব লাগিব। পাকটো দি এডাল পিছলাই পেলাই এইটো ইয়াৰ পৰা এনেকৈ খুলি দিব লাগিব আৰু ঘৰটো খুলি দিব লাগিব। এইটো এনেকৈ সোমাইছোঁ, এটা পাক দিছোঁ, পিছলাই পেলাই এই খলাডাল ঘৰটোৰ পৰা উলিয়াই আনিছোঁ আৰু ঘৰটো এই খলাডালৰ পৰা খুলি দিছোঁ। মই লাহে লাহে কৰি গৈছোঁ। একদম উজু হয়, চাই থাকিলে ধৰিব পাৰিব। খলাডাল এনেকৈ ভৰাওঁতে এইটো এটা টিপাটো অলপ মানে এটা আন্দাজত ল'ব, বেছি টানকৈ আৰু এডাল বেছিকৈ টানি নিদিব। বেছিকৈ টানি দিলেও ঘৰবোৰ টান হয়গৈ আৰু বেছি ঢিলাকৈ যদি পাকটো যদি ঢিলাকৈ দিওঁ নহয়, ঢিলাকৈ দিলেও যিটো আমি কৰিম সেইখিনি ঢিলা হৈ যাব আৰু দেখিবলৈ ভাল লাগিব। আৰু মানে একেৰাগী বুলি যিটো কয়, একেধৰণে ৰাখিবলৈ চেষ্টা কৰিব। এইখিনি প্ৰেক্টিচ কৰিলে মানে ভাল হৈ যাবগৈ আৰু কৰিব পাৰিব। এইটো ওচৰৰ পৰা দেখাই আছোঁ মই। মোৰ একবাৰ মই কৰিলোঁ, তাৰপিছত যেতিয়া ছেকেণ্ড বাৰ কৰিম, ছেকেণ্ড বাৰ কৰোঁতেও মই এইখিনি গোটেইখিনি উল্টা কৰিয়ে দেখাম। প্ৰথমৰ ঘৰটো মই আগতে দেখুৱাৰ দৰে মই এনেই লৈ যাম, ইডাল খলালে এনেই তুলি লৈ যাম। তাৰপিছত ছেকেণ্ড ঘৰটো মই আকৌ এনেকৈ কৰি যাম। এইটো এনেকৈ কৰি গ'লেই হয়। প্ৰেক্টিচ থাকিলে আপোনালোকে খৰকৈ কৰিব পাৰিব। এইখিনি চাওক, এইখিনি গোটেইখিনি মই উল্টা খলা কৰিলোঁ। উল্টা খলা কৰি পেলাই গুচি গ'লোঁ। এইখিনি গোটেইখিনি যদি আমি উল্টা খলা কৰোঁ তেতিয়াহ'লে এনেকুৱা হৈ যায় দেখাত। আৰু ইয়াৰ ছাইডটো যিটো মই কৈছিলোঁ মই এনেই লৈ যাওঁ, এইটো চাওক খুব ধুনীয়াকৈ হৈ যায়। একদম ধুনীয়াকৈ সমানকৈ বহুত ধুনীয়া হৈ যায়। এইটো হাতৰ টিপাটোৱেই মেইন কথা, কেনেকৈ ৰাখে এইটোৰ ওপৰতে। এইখিনি আমি গোটেইখিনি উল্টা খলা দি কৰিলোঁ, অকল উল্টা খলা কৰিছোঁ। এতিয়া মই আপোনালোকক চিধা খলা কেনেকৈ কৰে সেইটো দেখাম। ইয়াত মই আকৌ পুনৰ চিধা খলা কৰিবৰ কাৰণে মই খলাত ঊলখিনি ভৰাই লৈছোঁ। এতিয়া মই চিধা খলাটো কৰি দেখাম। চিধা খলা বা তলৰ খলা বুলি কয় আৰু উল্টা খলাটোক বহুতে ওপৰৰ খলা বুলি কয় আৰু বা এইটোক চিধা খলাটোক তলৰ খলা বুলি কয়। এইটো প্ৰথমৰ ঘৰটো মই সদায় এনেই লৈ যাওঁ। এইটো চাওক, মই এতিয়া খলাডাল এনেকৈ ভৰাইছোঁ
আগতে আমি এইফালৰ পৰা তলফালৰ পৰা ওপৰৰ ফালে ভৰাই দিওঁ এতিয়া এই ওপৰৰ ফালে কি তলৰ ফালে দিম তলৰ ফালে এনেকৈ উলিয়াই দিম গাৰ মানে অপজিট ফালে এনেকৈ খলাডাল এনেকৈ খুচি পেলাই এই খলাটো এলে লৈ যাম সৰি এই উলটো এই ঘৰটো এই খলাডাললে লৈ যাম তাৰ সেকেন্ড ঘৰটো কেনেকৈ কৰিম চাওক এটো ইয়াত এনেকৈ ভৰাইছো ভৰাই পেলাই এই উলডালেৰে এটা এনেকৈ পাক এটা দি দিম এনেকৈ এটা পাক দিম আকৌ খলাডাল পিছলাই পেলাই এনেকৈ পিছলাই দিম পিছলাই দিলে এই ঘৰটো খলাটোত সোমাই যাব আৰু যিডাল পুৰণা খলাডাল মানে বাওঁ হাতত থকা খলাডালৰ পৰা ঘৰটো এনেকৈ উলিয়াই দিব লাগিব এটো চাওক এনেকৈ সোমাইছো এটা পাক দিছো পিছলাই দিছো পিছলাই পেলাই খলাডালত এনেকৈ ঘৰটো লাগি আহিলে তাৰপিছতে এই পুৰণা ঘৰটো খুলি পেলালো এই ঘৰটো মানে ইয়ালে আহি গ'ল এটো এনেকৈ কৰিবলৈ হ'ব এটো সিধা খলা বুলি কয় বা তলৰ খলা বুলি কয় মানে ঠাই ভেদে বেলেগ বেলেগ হৈ থাকে সিধা খলা বুলি কয় বা তলৰ খলা বুলি কয় উল্টা সিধা বুলি কয় বহুতে আৰু বা ওপৰ খলা তলৰ খলা তেনেকৈ কয় এটা তেনেকৈ লাহে লাহে কৰিবলৈ হয় যেতিয়া আমি সোয়েটাৰ এটা কৰো এটা উল্টা খলা আৰু সিধা খলা দুইটা আমি হলাই পেলাই কৰো দুটাৰ সংমিশ্ৰণতহে মানে সোয়েটাৰটো হয় কি অকল উল্টা খলা দি বা অকল সিধা খলা দি সোয়েটাৰবোৰ আসলতে কৰা নহয় আৰু এই সিধা খলাটো যেটো হৈছে এই সিধা খলাখিনি সদায় কি হয় মানে বাহিৰ ফালে থাকে আৰু উল্টা খলাটো ভিতৰ ফালে উল্টা খলাটো গৰাখিনি মানে গোটা গোটা হৈ যায়গে আৰু সিধা খলাটো এটো গুটিখিনি কৰি হলে অলপ কৰি হলে গম পাব কেনেকুৱা হৈ যায় হেতু কাৰণে এটো বাহিৰ ফালে ৰাখা হয় আৰু উল্টা খলা যিখিনি কৰা হয় সেইখিনি ভিতৰ ফালে ৰাখা হয় অৱশ্যে অকল উল্টা বা অকল সিধা দিও কৰিব পাৰি তেনেকৈ মাফলাৰবিলাক কৰা হয় আৰু বা কেনো সোয়েটাৰো কৰিব পাৰি কৰিব নোৱাৰে বুলি কথা নাই কিন্তু ইন জেনেৰেল উল্টা সিধা দুইটা মিহলাই পলাইহে সোয়েটাৰ এটা কৰা হয় এটো লাহে লাহে মই কৰিছো এটো আপোনালোকে ধৰিব পাৰিব এতিয়া মই আপোনালোকক উল্টা আৰু সিধা কেনেকৈ কৰে হেতু দেখাম মানে এটা আমি সোয়েটাৰ কি কৰো এখলা উল্টা কৰো এখলা সিধা কৰো হেতু কেনেকৈ কৰে মই এতিয়া আপোনালোকক দেখাম এতিয়া মই এটো অলপ ঘৰটো তুলি লৈছো তাৰ পিছতে মই এতিয়া প্ৰথম খলা একখলা মই সিধা কৰিম মানে এডাল এটো এই গুটে খলাটো মই সিধা কৰি যাম আৰু তাৰ পিছৰ খলাটো উল্টা কৰি যাম ইয়াৰ পিছত আপোনালোকক মই বুজাই দিম কেনেকৈ আপোনালোকে সিধা খলাটো কোনটো মানে আপোনালোকে বুজি পাব তাৰ মানে মই ক'ব খুজিছো আপোনালোকক এতিয়া যেটো মই দেখাম তাত আপোনালোকে বুজি পাব আপোনালোকে যেতিয়া উলখন অলপ কৰি পেলাই যেতিয়া এৰি থৈ গুচি যায় তাৰ পিছত যেতিয়া অলপ দেৰি পিছত যেতিয়া উলখন আকৌ হাতত লয় কোনটো খলা কৰিছে না উল্টা খলা কৰিব লাগিব নে সিধা খলা কৰিব লাগিব হেতুটো গম পাব লাগিব ন হেতু যেতিয়া মই এটো গৈ পেলাই দেখাই দিম তেতিয়া আপোনালোকে বুজি পাব মোৰ এক লাইন সিধা খলা কৰাটো হৈ গল এতিয়া মই পিছৰ খলাটো এটো উল্টা কৰিম উল্টা কৰোতে মই সদায় সব যেহেতু মই পাকটো কোন বেলেগ ধৰণে দিও হেতু কাৰণে এটো আমি এই তল ফালৰ পৰা সোমাব লাগিব এই ফালৰ পৰা এনেকৈ সোমাই দিব লাগিব উল্টা খলা কৰোতে যেতিয়া উল্টা সিধা কৰো তেতিয়া মই পাকটো বেলেগ ধৰণে দিয়াৰ কাৰণে এটো এই তল ফালৰ পৰা সোমাব লাগিব এই ফালৰ পৰা নহমাই এই ফালৰ পৰা সোমাব লগা এই ফালৰ পৰাও সোমাব পাৰে কোনো কথা নাই কিন্তু মই এই ফালৰ পৰা সোমাম আপোনালোকে তলৰ পৰা সোমাই দিলেও হ'ব বা ওপৰৰ পৰা সোমালেও হ'ব এতিয়া আপোনালোকে উল্টা খলাটো কেনেকৈ গম পাব আছে উল্টা খলাটোত এটো ধৰিব পাৰিব আপোনালোকে এই গুটি গুটি নিচিনা হৈ যায় যেতিয়া গুটি গুটি নিচিনা হৈ যায় তেতিয়া গম পাব এটো উল্টা খলা গুটিখিনি মানে উল্টা খলাকে কৰিব লাগিব আৰু সিধা খলাটো এতিয়া চাগে বুজি নাপাব মই দুই লাইন মান কৰি দেখাই দিও তাৰ পিছত বুজি পাব সিধা খলা কোনটো এটা মই অলপ কৰি পেলাই আপোনালোকক দেখাই আছো এয়া মই অলপ কৰি দিলো কৰাৰ পিছত এটো চক এইখিনি যেতিয়া এনেকুৱা হৈ যায় নহয় উলখিনি কৰাৰ পিছত আমি কিবা এটা খলা কৰাৰ পিছত দেখাইছো মই যেতিয়া এনেকুৱা হৈ যায় তাৰমানে এটো যেতিয়া ওপৰ ফালে থাকে তেতিয়া হলে এইখিনি আমি সিধা খলা হয় এটো সিধা খলা কৰিব লাগিব এতিয়া মই যেটো খলাটো যেতিয়া কৰিম সিধা খলা আৰু যেটো এটো যিখিনি আছে এইখিনি উল্টা খলা হয় এইখিনি উল্টা খলা হয় আৰু এটো হৈছে সিধা খলা
এইটো উল্টা খলা আৰু এইটো হৈছে সিধা খলা সুৱেটাৰটা আসলতে এনেকৈ কৰা হয় এটা খলা উল্টা এটা খলা সিধা আৰু এই উল্টা খলাটো সদায় সুৱেটাৰৰ ভিতৰ ফালে থাকে আৰু এইটো বাহিৰ ফালে থাকে আৰু ডিজাইন যেতে কৰা হয় এই সিধা খলাটোতে কৰা হয় সিধা খলাটোতে ডিজাইনটো ফুটি উঠে এতিয়া মই আপোনাক দেখাইছো এইখিনি গুটেখিনি উল্টা খলা কৰিছিল গুটে যিমান গিটা খলা কৰিছো এইখিনি গুটেখিনি উল্টা খলা কৰিছো আৰু এইখিনি গুটেখিনি সিধা খলা কৰিছো আৰু এইখিনি কি কৰিছো এখলা উল্টা এটো সিধা খলাটো আৰু এটো উল্টা খলা যেটো সুৱেটাৰত আমি সাধাৰণতে কৰো এটো উল্টা আৰু সিধা ইয়াত আপোনালোকে এটা কথা মন কৰিছিলে বাৰু যেতিয়া উল্টা আৰু সিধা কৰো তেতিয়া কি হৈছে এটো কুচ খাই যায় হেতু কাৰণে আমি সুৱেটাৰৰ তলত ৰিফ দিয়া হয় সেই ৰিফটো কেনেকৈ কৰে মই আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোত দেখাম গতিকে সেই নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব আৰু তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি ল'ব তেতিয়া আপোনালোকে নটিফিকেশনটো পাই থাকিব মোৰ নেক্সট ভিডিঅ'বিলাকৰ